এই নাট্যবৰ্ষত আমি বহুতো আশা আকাংক্ষা লৈ আপোনালোকৰ মাজত তিনিখন নাট উপস্থাপন কৰিবলৈ যত্ন কৰিম। আপোনালোক অৱগত যে অভিজিৎ ভট্টাচাৰ্য দেৱৰ দুটি ৰচনা, ৰঙা গোলাপৰ ৰং, মৰমত তেজৰ টোপাল, আৰু এতিয়া সকলোৰে পৰিচিত হৈ পৰা মোৰ অতি শ্ৰদ্ধা আৰু মৰমৰ প্ৰশান্ত মেনাদেৱৰ সৃষ্টি সংগীবিহীন সম্ৰাট। এই তিনিখন নাটকৰ জৰিয়তে আপোনালোকৰ মাজত আমি নাট্যদলটি নিজৰ প্ৰতিভা, নিজৰ উদ্দেশ্য, নিজৰ সৰলতাখিনি প্ৰকাশ কৰিবলৈ যত্ন কৰিম। আৰু মোৰ দৃঢ় বিশ্বাস, বিগত বছৰৰ দৰে এই বছৰো থিয়েটাৰ সূৰ্যই আপোনালোকৰ মৰম, স্নেহ, আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মকৰ্তা হিচাপে এই নাট্যদলটিত সহযোগ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ, আৰু এই সুযোগটো দিয়াৰ বাবে মই আমাৰ সন্মানীয় আৰু মোৰ অতি শ্ৰদ্ধাৰ মুনীন্দ্ৰদেৱ বৰ্মনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, পুনৰ মোক এই অনুষ্ঠানটিত, এই নাট্যদলটিত সহযোগ কৰিবলৈ দিয়াৰ সুযোগ দিয়াৰ বাবে। বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকে নিশ্চয় ভাগৰুৱা হৈ আহিছে। নমস্কাৰ, লগতে সেৱা আগবঢ়াইছোঁ। মঞ্চত উপস্থিত প্ৰত্যেকজন শিল্পী, প্ৰত্যেকজন কৰ্মকৰ্তাৰ লগতে থিয়েটাৰ সূৰ্যৰ কৰ্তৃপক্ষক মোৰ ফালৰ পৰা সেৱা আগবঢ়াইছোঁ। সঁচাকৈ মিক্স ফিলিংছ হৈ আছে, অকণমান নাৰ্ভাছ, অকণমান কনফিডেঞ্চ। খুব ভাল লাগিছে। মোৰ ভ্ৰাম্যমান জগতত প্ৰথম খোজ, যিহেতু নলবাৰীৰ ছোৱালী, নলবাৰীৰ লগতে থিয়েটাৰৰ কেনেকুৱা এটা সম্পৰ্ক আপোনালোক সকলোৱে জানে, নলবাৰীৰ লগতে থিয়েটাৰ। গতিকে নলবাৰীৰ ছোৱালী মই আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ। আশা কৰিছোঁ সমূহ ৰাইজে মোক মৰম লগতে আশীৰ্বাদ দিব। থিয়েটাৰ সূৰ্যৰ যিকেইখন নাটক আছে, অভিজিৎ ভট্টাচাৰ্য ছাৰৰ লগতে প্ৰশান্ত মেনাৰ ছাৰৰ, এই নাটককেইখন আপোনালোকে আঁকোৱালি ল'ব বুলি মোৰ বিশ্বাস আছে। গতিকে মই মোৰ ফালৰ পৰা যিমানখিনি দিব পাৰিম সেইখিনি মই দিম। মোৰ লগত যিখিনি সহশিল্পী থাকিব, সকলোৰে পৰা মই মৰম লগতে আশীৰ্বাদ কামনা কৰিছোঁ। উৎপলদা আছে, উৎপলদাৰ লগত কাম কৰিবলৈ সুযোগ এটা পাইছোঁ, লগতে প্ৰত্যেকজন শিল্পীৰ লগত মই কাম কৰিবলৈ সুযোগ এটা পাইছোঁ। তাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। গতিকে সকলোৰে পৰা সহায়, সহযোগিতা, মৰম, আশীৰ্বাদ কামনা কৰিছোঁ। লগতে প্ৰত্যেকজন ইয়াত উপস্থিত সমূহ ব্যক্তিকে মই মোৰ ফালৰ পৰা সেৱা আগবঢ়াইছোঁ। ধন্যবাদ।